Hello friends, welcome back again to the Triumph. Today I am going to show you about the Holy Festival. Aji amar Holy Festival ase aru ei festival tot ei bikhesh namghortot eta beleg dhono utsav palon kora hoy পৰম্পৰাগত উৎসৱ আৰু বহুত পুৰণি উৎসৱ গতিকে এই বিশেষ নামঘৰটোত পালন কৰা উৎসৱটোৰ সম্পৰ্কত আপোনালোকক এই নাওখনত কি লৈ যোৱা হয় এনেকুৱা ধৰণৰ আচৰিত অভিজ্ঞতা আপোনালোকৰ আগতে হোৱা নাই বলক আজি তেতিয়াহ'লে যাওঁ অদূৰত যে দেখিছে হৌৱা সেই আমাৰ নামঘৰ the center of the prayer where we people of Saling we used to worship together there. And today I'm going to show you a very curious boat which is made here for some of the special purposes. Keep on watching. এতিয়া আমি নামঘৰ আহি পালোহি এয়া আমাৰ নামঘৰৰ বাটচৰা আৰু এই বাটচৰাইদি গৈ পেলাই আপোনালোকে দূৰত যে দেখিছে ব্যক্তিসকলে যিদৰে কাম কৰি আছে নাওখন বনাই আছে তেওঁলোকৰ ওচৰলৈ যাম আৰু কিদৰে নাওখন বনাইছে কিহৰ পৰা বনাইছে সকলোবিলাক ডিটেইলছ আপোনালোকক দেখুৱাই থাকিম প্লিজ কিপ অন ৱাচিং টিল দ্য এণ্ড হেল্ল' ফ্ৰেণ্ডছ আজি আহক আপোনালোকক অকণমান আমাৰ নামঘৰৰ সৈতে পৰিচয় কৰাই দিওঁ লগতে মোৰ ভকত আছে আৰু গোবেদা আছে আৰু অন্যান্যসকলে কাম কৰি আছে আজি নাওখন বনোৱা হ'ব এই বিশেষ নাওখনৰ বৈশিষ্ট্য কি আপোনালোকক লাহে লাহে সকলোবিলাক কৈ যাম এয়া গোবেদা আমাৰ নামৰ মূল মানুহ আৰু সেয়া মোৰ ভকত জয়ন্ত গগৈ তেখেত এজন শিক্ষক পেছাত আৰু আমাৰ নাওখন বনোৱাৰ দায়িত্বত বিশেষকৈ সজোৱাৰ দায়িত্বত তেখেতে থাকে আহকচোন আপোনালোকক আজি আমাৰ নামঘৰৰ চৌদিশৰ সৈতে পৰিচিত কৰাই লওঁ প্ৰথমে এয়া আমাৰ মূল নামঘৰ তাৰ লগে লগে এয়াৰ বাটচৰা আৰু ইফালে দেখিব আপোনালোকে নামঘৰৰ চৌহদ এয়া নামঘৰৰ মুখ্য দুৱাৰ আৰু এই দুৱাৰে ফ'ল' কৰি আপোনালোকে আমাৰ মণিকূট দেখিবলৈ পাব আহক নামঘৰীয়া দাইদেউ আছে গতিকে তেখেতে আপোনালোকক সবিশেষ জনাব মই তেখেতক দুই এটা সৰু সৰু কথা সুধিম এয়া আমাৰ দাইদেউ তেখেত নামঘৰীয়া ধনীৰাম গগৈ ডাঙৰীয়া দেৱ তেখেতে আমাক সকলোবোৰ জনাই থাকিব দাইদেউ আমাৰ এই নাওখন যে বনায় আৰু আমাৰ এই উৎসৱটো ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি যিখন নাও বনোৱা হয় এইখন আমাৰ কিমান দিনৰ পুৰণি হ'ব বুলি ভাবে আপুনি এইখন আমাৰ নিশ্চয় কমেও ধৰি লওক 100 ওপৰ হ'ল অঁ হয় আগতে আমাৰ ইয়াত বলি বাহনো আছিল বামুণ লগাই আগতে বামুণো লগায় বামুণ লগাইছিলে বামুণে এতিয়া মানে অকণমান খেলি মেলি কৰা দেখি আমাৰ সেই নামঘৰৰ সেই পুৰণি নামঘৰৰ পৰা ইয়ালৈকে অহালৈকে আমাক জ্ঞাতেলিয়ে কৰোঁ দিয়া আৰু সেই বলি বাহন নাই অকল পায়স চায়সত পূজাই কৰোঁ হয় হয় আৰু এই ভাগ হ'ল আই বাহন আই বাহন আমি সকলোৱে মিলি জুলি আইসকলৰ আই নাম লৈ এই নদীত উটাই দিয়াগৈ হয় 3 দিনৰ মূৰত হয় 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 আমাৰ এই নাম যে কেইদিন লয় বুলি ক'লে তিনিদিন লয় মই সবিশেষ তেখেতৰ পৰা জানিলোঁ নিজে জানো যদিও জ্যেষ্ঠজনৰ পৰা জানি লোৱাটো ভাল কাৰণে মই সকলোবোৰ জানি ল'লোঁ তেখেতৰ পৰা ধন্যবাদ দাদা বলকচোন এতিয়া চাওঁ নাওখন কেতিয়া বনোৱা হৈছে সেইটো চাই লওঁ প্ৰথমে কি কি সামগ্ৰী ব্যৱহাৰ হৈছে আৰু কেনেদৰে বনোৱা হৈছে এয়া প্ৰথমে কলগছৰ পটুৱাবিলাক এৰুৱাই লোৱা হৈছে আৰু ইয়াৰ পিছত বাঁহৰ গজালেৰে সেই কলগছৰ পটুৱাবিলাকক সি নতুনকৈ এখন নাৱৰ ৰূপ দিয়া হৈছে আৰু ইয়াৰ পিছত পূৰ্ণাংগ ৰূপ দিয়া হ'ব যেতিয়া সুসজ্জিত কৰি তোলা হ'ব এইখিনি সময়লৈকে আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক নতুন আনন্দ এটা পাব এই কলগছ আৰু বাঁহৰ ক্ষুদ্ৰ কামেৰে নাওখন সম্পূৰ্ণৰূপে তৈয়াৰ কৰি তোলা হৈছে ইয়াৰ পিছত ৰঙীন কাগজেৰে নাওখন ঢাকি পেলোৱা হ'ব তাৰ পৰা নাওখনৰ পূৰ্ণাংগ ৰূপ দিয়া হ'ব চাই থাকক কি সুন্দৰকৈ এটা নিখুঁত ৰূপেৰে নাওখন তৈয়াৰ কৰা হৈছে এই বাঁহডাল ব্যৱহাৰ কৰা হয় নাওখন ডঙাৰ ক্ষেত্ৰত আৰু কি কি সামগ্ৰীৰ প্ৰয়োজন হৈছে সেইখিনি আপোনালোকক তেখেতসকলে বুজাই ক'ব তেখেতসকলৰ মুখেৰে শুনক সঞ্জীৱ আছে ৰাজীৱ আছে সুন্দৰ আছে বিজু আছে আৰু এইফালে নৰেন্দাহঁত আছে লগতে বিকাশ আকাশ আছে গতিকে কি বনোৱা এই সামগ্ৰীখিনি কি প্ৰয়োজন হৈছিলে মই আপোনালোকৰ পৰা জানিব বিচাৰোঁ সঞ্জীৱে আশা কৰোঁ অকণমান কৈ দিব এই সম্পৰ্কত মই সঞ্জীৱক সুধিছোঁ সঞ্জীৱ আমাৰ নাওখন বনোৱাত কি সামগ্ৰীৰ প্ৰয়োজন হৈছিল মুখ্য ব্যক্তি এজনে কৈছোঁ প্ৰথমে আমাৰ 5ডাল কলগছ লাগে হয় আৰু দ্বিতীয়তে আমি 4ডাল হাল মাৰিছোঁ হয় তলত সম্পূৰ্ণ কৰি আৰু পটুৱাৰে
চিলাইছোঁ লেকাৰী বুলি কাঠি কামি বনাই পেলানি সেই সম্পূৰ্ণ কৰি আৰু চিলাই দিছোঁ আৰু এডাল বাঁহ আৰু দুডাল টঙালেৰে দুজন মানুহে এই আমাৰ নদীলৈ নিব ধন্যবাদ Right after completion of making the boat, the two persons are bringing together on their shoulders and they will place there in the middle part of our prayer center. After this, the boat will be decorated with a colorful paper and they will place it in the center and Mr. Zentu Gagoi will be decorating this. Honestly speaking, he is really a great creator. Just have a look once how nicely he's giving the shape and making all the papers with the colorful things and it will be decorated. ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক তেখেতৰ এই হাতৰ স্পৰ্শই কিদৰে নাওখনৰ ওপৰত সম্পূৰ্ণতা লাভ কৰিব আৰু নাওখন কিদৰে দেখাত সুন্দৰ হৈ পৰিব টিল দ্য এণ্ড চাই থাকক After completion of cutting the papers, they started decorating the boat with the two helpers and now they will give the complete shape and complete the decoration of the boat. Hey guys, don't miss the opportunity to witness this. After completion of the decoration, our devotees, all the devotees together, they will started praying God with the Hoinam and the Ainam. বন্ধুসকল আহকচোন এইফালে আমি এতিয়া নামৰ সোৱাদ লওঁ প্ৰথমে আমি শুনিম নেগৰা নাম Hey guys, you have already enjoyed the Nagaranam, right? So I just wanna show you something. I think you are curious enough to know what is this? What are they making today? They are making exactly, this is called Frumenti. This is fully made of pure milk. You will enjoy it a lot. Come on with us. Right after completion, all the formal activities, all the formal program, we will enjoy the Frumenti together. Wonderful. Yeah. নাওখন বিসৰ্জন দিয়াৰ সময় আহি পৰিছে now it is the time to bring the boat to immerse there in river Dhantri আইসকলে উৰুলি দিছে আৰু আমি সকলোৱে দেখিছোঁ যে তেওঁলোকে নাওখন কঢ়িয়াই লৈ যাব and while going to river Dhantri lots of people will worship together on the way and now how they will worship we will witness it I will show you every single moments and it will be more interesting keep on watching It is exceptional video. You will enjoy it a lot together. It সঁচাকৈ এটা আচৰিত ধৰণৰ পৰ্ব আমাৰ চেলেঙিগাঁৱৰ নামঘৰত পালন কৰা হয় আপোনালোকে ভালদৰে চাই থাকক এইটো কিদৰে এই নাওখন লৈ গৈ ধনচিৰিত বিসৰ্জন দিয়া হ'ব আৰু বিসৰ্জন দিয়াৰ পিছত কিদৰে সকলোবিলাক যাত্ৰী একেলগে গৈ নাওখন বিসৰ্জন দিব বিসৰ্জন দিয়াৰ পিছত সকলোবিলাক যাত্ৰী একেলগে ঘূৰি আহিব এই উৎসৱ আচলতে ফাকুৱাৰ দিনাখন পালন কৰা হয় ইয়াক দৌল যাত্ৰা হিচাপেও আমি গণ্য কৰিব পাৰোঁ আপোনালোকে চাই থাকক যে এই দৌল যাত্ৰা বা ফাকুৱা উৎসৱৰ দিনটোত আমি কিদৰে পালন কৰোঁ কিন্তু আই এম ৰিয়েলি ভেৰি চৰি ডেট আই কুড নট আপলোডেড দিছ ভিডিঅ' ডিউৰিং দ্য টাইম অফ হোলি দিছ ইজ একজেক্টলি চেলিব্ৰেটেড ডিউৰিং দ্য টাইম অফ হোলি এণ্ড দ্য পিপল ৱৰ্শ্বিপ টুগেডাৰ এণ্ড দে আৰ জাষ্ট কিপ অন ছিংিং দ্য চং which is considered to be very sacred. Keep on watching without skipping the video, please. It will be more interesting during the time while they will just immerse the boat. নামঘৰৰ পৰা ওলাই আহি আমি বহুদূৰ যাত্ৰা অতিক্ৰম কৰিলোঁ আমাৰ এই যাত্ৰাত বিভিন্নজনে বিভিন্ন প্ৰকাৰে আমাৰ নাওখনক আদৰিছে আৰু তেওঁলোকে ধূপ ধূনা পূজা নৈবেদ্যৰে সকলোৱে তেওঁলোকৰ পূজা আগবঢ়াইছে আৰু আমি দেখি থাকিম আমি গৈ থাকোঁতে বিভিন্নজনে এইদৰে আমাক আগুৰি যাব আৰু তেওঁলোকে নিজস্ব আৰ্হিৰে পূজা পাৰ্বণ কৰিব তাৰপিছত আমি গৈ ধনচিৰি পামগৈ এই সঁচাকৈ এক বিৰল দৃশ্য আপোনালোকে হয়তো কেতিয়াও দেখা নাই সেয়েহে আপোনালোকৰ আগলৈ আগবঢ়ালোঁ আৰু চাই থাকক মোৰ ভিডিঅ'টো কেতিয়াও স্কিপ নকৰাকৈ চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'ব এয়া আহি তেওঁলোক ধনচিৰি পালেহি আমি সকলোবোৰ একেলগে আহি ধনচিৰি পালোহি আৰু এতিয়া ধনচিৰি নদীত নাওখন বিসৰ্জন দিয়া হ'ব আপোনালোকে চাওক
Guys, we have already reached on the bank of the river Dhantari, and we are going to immerse the boat now with the help of the people, those who are coming together in the group, and they will immerse the boat together. And now after completion of this, we will be going back to our own place, and it is really exceptional. You might have never been witnessed such type of festivals. That is why I'm just bringing you this video to give you some exceptional experiences so that you will. And guys, you know that it never make you disappointed with such kind of videos. Just keep on watching, it is an exceptional. And now to get more exceptional videos, please subscribe it and please help me to grow my channel so that you will get lots of new ideas. Keep on watching. বন্ধুসকল ধূপধূনা পূজা নৈবেদ্যৰে দৰে তেওঁলোকে এতিয়া নাওখনক বিদায় দিব আৰু বিদায় দিয়াৰ মুহূৰ্তত সকলোৱে একেলগে উৰুলি আৰু শংখধ্বনিৰে তেওঁলোকে নাওখনক বিদায় আগবঢ়াব। চাই থাকক কেনেকৈ নাওখন এতিয়া আগবঢ়াই দিয়া হৈছে। Now this is the water and this is the bank of the river Dhansari, and it is a prominent river there in Assam. So on the bank, and now we are together here, and now we are going to immerse the boat. So keep on watching and how we are going to immerse the boat. Guys, observe closely. Far there you might have seen the boat is sailing nicely, and from here itself we are returning back to our own place. In this way we used to celebrate this festival. Thanks a lot for watching patiently.